আজি গৰখীয়া পুখুৰী যিটো নেকি পথাৰৰ মাজৰ নালা, এই নালা আমাৰ কাৰককৰ পৰা দীঘলীপাৰ হৈ গৰখীয়া পুখুৰী কাংকি বস্তিলৈকে যিটো নালা আমি দৰসিং ছাৰক জনাইছিলোঁ। তেখেতে এই ক্ষেত্ৰত আজি JCP পঠাই আমাৰ গৰখীয়া পুখুৰী গাঁৱৰ অসম্পূৰ্ণ নালাটো বনাই দিছে আৰু 10 নং হাওৰাঘাট সমষ্টিৰ মাননীয় শ্ৰীযুত দৰসিং ছাৰক এই বিষয়ে আমি গৰখীয়া পুখুৰী গাঁৱৰ ৰাইজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বৰ্তমান JCPৰে এই নালা বনাই থকা হৈছে। ধন্যবাদ। I, on behalf of the farmers of Gorkhia Pukhuri, would like to thank our respectable MLA, Sir Dorsing Ronghang, for helping us in completing the digging of this canal, which goes through our fields, due to which our farmers would be highly benefited. So I would like to thank our MLA sir for offering this help to the farmers of Gorkhia Pukhuri. Thank you. সেইকাৰণে আমি যাতে কাম কৰিব পাৰে বৰ্তমান বৰ্ডাৰে দিব লাগিব, বৰ্ডাৰ দিব লাগিব, মাটি অলপ দিব লাগিব বুজিছে। মাটি অকণমান 5-6 ট্ৰাকমান মাটি দি দিব লাগে। নহয়, প্ৰথমে মাটি 5-6 ট্ৰাকমান দি এই মাটিৰ ওপৰত বৰ্ডাৰ দি দিলে তেতিয়া পানী মাৰিলেও তেতিয়া বৰ্ডাৰৰ ওপৰতে কোনটো এই গেটটো পানী মানে বহুত সেইটো বন্ধ কৰিব লাগিব, বহুত বন্ধ কৰিলে এইফালে আকৌ ক্ষতি হৈ যায়। কিন্তু আপোনালোকে তাত ভেটি দিলেতো নহয়, ভেটি দিলে আহি যাব, ইয়াত 2 ভাগ হ'ব লাগিব পানী, কিন্তু সিহঁতেতো ইফালে যাব। সেইকাৰণে প্ৰথমটো সেইটো ৰিপেয়াৰিং কৰিব লাগে। সেই ৰিপেয়াৰিংটো কৰিলেহে আপোনালোকৰ কাৰণে পানী ইয়াতো বাৰু অলপ মাটি চাটি দি হ'লেও বছৰটো পাৰ হৈ যাব। সেইকাৰণে একবাৰ ভালকৈ চাই পেলাই মাটিটো কাটি চাই পেলাই অলপ তলত কাটি পেলাই আকৌ মাটি দিব লাগিব, এইটো কৰিব লাগিব। ইয়াত পৰা তালৈকে সেইটো এনেকালৈকে 2 ছাইডত মানে মাটি কাটি পেলাই মাটি ধুনীয়াকৈ দি বল্ডাৰ দি দিওঁ, বল্ডাৰ ৰিটেইনিং এইটো ৱাল বল্ডাৰ পিচিং দিয়াই দিম। দৰকাৰ ইয়াতে পকা কৰি ল'ম নেকি, সেই তাতো এনেকৈ অলপ পকা কৰি ল'ম যাতে ভাঙি নাযায়। বল্ডাৰ তলত বল্ডাৰ পৰা দি মেলি হেৰি কৰি ল'ম যাতে নাভাঙে। মানে এইটোলৈকে একদম মাটি দি দিম, 2 ছাইডত ইয়াতে মাটি দি পেলাই একদম ইটো সমান, কেনেলটো ডাঙৰ নকৰিম আৰু মানে হ'ব মানে একদম এইটো সমানত মাটি 2 ছাইডত দি পেলাই বল্ডাৰ দি হাওৰাঘাট সমষ্টিত ক্ষুদ্ৰপৰা নামটো আজিলৈকে উচ্চাৰণ হৈ থাকে। ক্ষুদ্ৰপৰা নামটো ক্ষুদ্ৰপৰা, গতিকে আপোনাৰো তেনেকৈ যাতে যাতে নামটো আৰু এইটোতো মাটি সেইটো কাটি পেলাই চাইড দামটো ওখ না, মাটিটো এইটো মাটি ওখ কৰি ইয়াত চাইড দামটো ওখ কৰি দিম, একদম ইয়াৰ পৰা লেভেল এনেকৈ ধুনীয়াকৈ ওখ কৰি দিম। এইফালে যাতে গছ কেইটামান ৰুই দিম, সেইটো মাটিটো এইফালে দি দিম, হৈ যাব। এইটো এইখিনি কৰি দিম বাৰু, ইয়ালৈকে পাৰ কৰাই দিব লাগে ৱালটো, সেইটো পাৰ কৰাই দিব লাগে। আচ্ছা ঠিক আছে। তাৰমানে ইয়াতে ৱালটো আছে, ৱালৰ ওপৰত আৰু ইফালেও ৱালৰ ওপৰত মাটি দি পিচিং কৰি দি মলাটো সময় দিব লাগে। ঠিক আছে।